Good morning students. আজি মই AHSEC ফাৰ্ষ্ট ইয়াৰ পলিটিকেল সায়েন্সৰ এটি টপিক মৌলিক অধিকাৰৰ ওপৰত এটি প্ৰজেক্ট লৈ আহিছো। এই প্ৰজেক্টটোৰ কাৰণে বহুতে মেছেজ কৰি আছিলে। সো আজি প্ৰজেক্টটোৰ টাইটেল হৈছে মৌলিক অধিকাৰ আৰু ভাৰতত বৰ্তমান ইয়াৰ প্ৰাসংগিকতা। প্ৰজেক্ট এটি প্ৰিপেয়াৰ কৰোতে আমি যি বেটুপাত অৰ্থাৎ ফ্ৰন্ট পেজ আৰু যিকেইখন ফৰ্মেট দিব লাগে সেইখনৰ বিষয়ে মই আগতে বেলেগ ভিডিঅ'ৰ জৰিয়তে এক্সপ্লেইন কৰি থৈছো আৰু এই ফৰ্মেটবোৰো সেই ভিডিঅ'বোৰ দিয়া আছিলে। গতিকে আজি ভিডিঅ'ৰ ডেসক্ৰিপচনত ভিডিঅ'সমূহৰ লিংক দিয়া আছে, তাৰ পৰা চাই ল'ব পাৰিবা, লগতে ফৰ্মেটছবোৰ তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা। এতিয়া আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ।